বহুদিন হ'ল তোমাক দেখা নাই, আবেলি বতাহে খবৰ দি যায়, খবৰ দি যায়। তনননতম 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 তানা দেরে দেরে না আমি যে তোমার। दो दिलों के ये प्रेम कहानी ले आए देखो कहाँ, इन लकीरों में मिलना अपना था जन्मों पहले लिखा। हो दिन होल তোমাক দেখা নাই, আবেলি বতাহে খবৰ দি যায়, খবৰ দি যায়। প্ৰথমে তোমাৰ চিনাকিটো দিয়া, তোমাৰ কি নাম, কিমান বয়স হৈছে? নমস্কাৰ, মোৰ নাম শ্ৰী পূৰ্ণিমা কলিতা আৰু বৰ্তমান মোৰ 19 বছৰ চলি আছে। খুব ধুনীয়া গান গোৱা তুমি। কেনেকৈ সৰুৰ পৰা আগ্ৰহ আছিল নেকি গান গোৱাৰ? হয়, মোৰ গানৰ সৰুৰ পৰাই আগ্ৰহ আছিলে, কিন্তু যেতিয়া মই ঘৰত আছিলোঁ তেতিয়া ইমানখিনি মই সুবিধা পোৱা নাছিলোঁ। তাৰপিছত মই মাদাৰ টেৰেছা আশ্ৰমত মোক মোৰ দেউতাই থৈ গৈছিলে। তাৰপিছত মই আকৌ মাদাৰ টেৰেছা আশ্ৰমত কেইদিনমান থাকি আকৌ মই পাঠশালাত গ'লোঁ। পাঠশালা তপোবন নামৰ এটি হোম আছিল, তাতে মোৰ গানৰ শিক্ষাখিনি আকৌ আৰম্ভ হ'ল। ঘৰত তেনেকৈ শিকা নাছিলোঁ, এনেই কেছেট চিনেমা যেতিয়া চাওঁ তাৰ পৰা যিখিনি গান সেইবিলাক মই শুনি মই মুখস্থ কৰি সেইবিলাকে মই গুণগুণাই থাকিছিলোঁ। আৰু কেছেটত শুনি শুনি তুমি নিজে গান গাব শিকিলা? এনেই গুণগুণাই থাকিছিলোঁ আৰু ইমান ক্লাছিকেল মই জনা নাছিলোঁ তেতিয়া, এনেই গানবিলাক গাইছিলোঁ। আৰু এতিয়া গান ক'ত শিকি আছা তুমি? এতিয়া মই বৰ্তমান লুইতকোৱা ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ত বি মিউজিক কৰি আছোঁ। এই যে তুমি যে ইয়াত আশ্ৰমত আহিলা, ইয়াতে কিমান দিন হ'ল? ইয়াতে মই 2023ত আহিছিলোঁ, এইবাৰ 2 বছৰ কমপ্লিট হৈ গ'ল। কেনেকুৱা লাগে ইয়াতে থাকি? ইয়াত থাকি ভালেই লাগে। ইয়াত মই কীবৰ্ড বজাবৰ কাৰণে ইচ্ছা কৰিছিলোঁ, তো ইয়াত মোক মেম এজনী কীবৰ্ড দিছে, কীবৰ্ডটো মই শিকি আছোঁ এতিয়া। তুমি ইয়াতে আহিলা 2 বছৰ আগত, তাৰ আগত তুমি ক'ত আছিলা? তাৰ আগত মই পাঠশালা তপোবন নামৰ হোমত আছিলোঁ। অলপ গুণগুণাই দিবা নেকি? তুমি যিহেতু খুব ধুনীয়া গান গোৱা, তোমাৰ কণ্ঠ আমি শুনিলোঁ অলপ আগত। বহুদিন হ'ল তোমাক দেখা নাই, আবেলি বতাহে খবৰ দি যায়, খবৰ দি যায়। বহুদিন হ'ল তোমাক দেখা নাই, আবেলি বতাহে খবৰ দি যায়, খবৰ দি যায়। আহা যদি কেতিয়াবা বতাহ হৈ আহিবা, আহা যদি কেতিয়াবা বতাহ হৈ আহিবা, আবেলি আবেলি গোন্ধ কঢ়িয়াই আনিবা, আবেলি আবেলি গোন্ধ কঢ়িয়াই আনিবা, যাতে মনে মনে মোৰ মন চুই যায়, মোৰ মন চুই যায়। খুব সুন্দৰ, ইমান যে ধুনীয়াকৈ তুমি গাইছা। আগলৈ কেনেধৰণে এয়া যে তোমাৰ জাৰ্ণি আৰম্ভ কৰিছা খুব কম বয়সতে, কেনেধৰণে তুমি আগবাঢ়ি যাম বুলি ভাবা? মই সংগীত জগতখনত যেতিয়াৰে পৰা মই খোজ দিছোঁ তেতিয়াৰ পৰা মোৰ খুব ভাল লাগে। আৰু মই এনেদৰে ক্লাছিকেল শিকি আৰু এনেদৰে মই প্ৰত্যেকজন গায়কৰে গানবিলাক মই
শিকি যাবৰ কাৰণে বিচাৰোঁ আৰু তেনেকৈ মই আগবাঢ়িব বিচাৰোঁ। হিন্দীত আৰু অসমীয়া? হিন্দীত মোৰ শ্ৰেয়া ঘোষাল মেমক ভাল লাগে আৰু অসমীয়াততো বহুত আছে তেনেকুৱা, মানে এজন ক'ব নোৱাৰি। নহয়। লগ পাব ইচ্ছা যায় নেকি? লগ পাব ইচ্ছা যায়, তেনেকৈ মই কেইজনমানক লগ পাইছোঁ আৰু কুইন দাস বাইদেউক লগ পাইছোঁ, মই মনীষা বাইদেউক লগ পাইছোঁ, ইয়াত অহাৰ পিছত লগ পাইছোঁ, আমাৰ ইয়াত মাতিছিলে তেনেকৈ। তেওঁলোকৰ লগত মই গান গাইছোঁ একেলগে ষ্টেজত, তেওঁলোকেও খুব ভাল পাইছে মোক। दो दिलों के ये प्रेम कहानी ले आए देखो कहाँ, इन लकीरों में मिलना अपना था जन्मों पहले लिखा, हमारे मिलन को है तरसे जो नैना इन्हें आज ना रोकना, जुदा अब ना होंगे करो हमसे वादा मेरा साथ ना छोड़ना, तुम्हें आज पाएंगे अमर है जाएंगे ये ख्वाब ना तोड़ना, मेरे रोल ना सुन मेरे प्यार की धुन, मेरे ढोल ना सुन मेरी चाहते तो फिजा में बहेंगी, जिंदा रहेंगे होके फना, तननन तुम तननन तुम तननन तुम तननन तुम, ताना देरे देरे ना आमी जे तुम्हार শুধু যে তোমার আমি যে তোমার।